নমস্কাৰ, মই চক্ৰধৰ চন্দন। আপোনালোকলৈ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। কিন্তু মই প্ৰচাৰত ইমান পাকৈত নহয়। মোৰ কথোপকথনত অলপ খোকোজা লাগে। মানে আগে পিছে এনেকৈ ভিডিঅ' কৰি পোৱা নাই। তথাপিও আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ স্থায়ী বাসিন্দা প্ৰমাণপত্ৰৰ বাবে। এই স্থায়ী প্ৰমাণপত্ৰখন এতিয়া যাৰ যাৰ ঘৰত হায়াৰ ছেকেণ্ডেৰী হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়া বা HSLC পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰী যাৰ ঘৰত আছে, তেওঁলোকে অতি সোনকালে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰখন এপ্লাই কৰি ৰাখক। কিয়নো এডমিশ্যনৰ সময়ত কিছু বিদ্যালয় মহাবিদ্যালয়ত সেই মানে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰখন প্ৰয়োজন হয়। সেই গতিকে আপোনালোকে এতিয়াই যদি স্থায়ী বাসিন্দা প্ৰমাণপত্ৰখন এপ্লাই বা আবেদন কৰি থয়, তেতিয়া হয়তো আপোনালোকৰ এডমিশ্যনৰ আগে আগে আপোনালোকে প্ৰমাণপত্ৰখন পাবলৈ সক্ষম হ'ব। কিয়নো এই প্ৰমাণপত্ৰখন পাবলৈ আপোনাৰ কমেও 2 মাহৰ পৰা 3 মাহৰ সময় লাগে আৰু কেতিয়াবা তাতোতকৈ বেছি সময় লাগে। সেইকাৰণে এই ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰিছোঁ। আৰু আপোনালোকৰ ঘৰত যদি তেনেকুৱা HSLC কেণ্ডিডেট বা হায়াৰ ছেকেণ্ডেৰী কেণ্ডিডেট আছে আৰু আজিলৈকে যদি আপোনালোকে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰখন এতিয়ালৈকে আবেদন কৰা নাই, তেতিয়াহ'লে অতি সোনকালে আপোনালোকে আমাৰ কেন্দ্ৰত আহি আপোনালোকৰ ল'ৰাৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰখন আবেদন কৰক। এই আবেদনখন এপ্লাই কৰিবলৈ যাওঁতে আপোনাক কিছু নথিপত্ৰৰ প্ৰয়োজন হ'ব। সেই নথিপত্ৰসমূহ আপোনাক লাগিব, কেণ্ডিডেটৰ বাৰ্থ চাৰ্টিফিকেট লাগিব, কেণ্ডিডেটৰ একপি ফটো লাগিব, তাৰপাছত গাঁওবুঢ়া চাৰ্টিফিকেট এখন লাগিব, খাজনা ৰচিদ আপ টু ডেট লাগিব, আধাৰ কাৰ্ড লাগিব আৰু দেউতাকৰ ভোটাৰ ID লাগিব। আৰু যদি NRC লিগেচি আছে, সেই লিগেচি এখনো আপোনালোকে দিব পাৰিব, বা বংশৰ দেউতাকৰ বা ককাকৰ বা ককাই ভনীয়েক কাৰোবাৰ যদি PRC চাৰ্টিফিকেট আছে, তেতিয়াও সেই PRCখন আৰু যিজন ব্যক্তিৰ PRC হয় তেওঁৰ আধাৰ কাৰ্ডখন লগত দি সোনকালে PRCখন বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰখন আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৰে সুবিধা হয়। মোৰ ভিউজৰ বাবে নহয়, যাতে ছাত্ৰ ছাত্ৰীসকলে সোনকালে তেওঁলোকৰ স্থায়ী বাসিন্দা প্ৰমাণপত্ৰৰ বাবে আবেদন কৰিব পাৰে। আৰু এতিয়া কি হয়, আমাৰ গাঁওসমূহত চৰকাৰে জনসেৱা কেন্দ্ৰ স্থাপন কৰি দিছে, ব্লক হওক পঞ্চায়ত হওক। গতিকে এতিয়া আৰু জিলাৰ অফিচলৈ পইচা খৰচ কৰি যোৱা দৰকাৰ নাই। ঘৰৰ ওচৰতে আপোনালোকে এই PRC চাৰ্টিফিকেট বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰখন আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আমাৰ যোগাযোগৰ ঠিকনা হৈছে কেন্দ্ৰীয় উন্নয়ন খণ্ড, কঁঠালগুৰি, গোলাঘাট, অসম। ধন্যবাদ।